হাই সকলোকে, আজি আমি ডাঙৰ মাইনাৰ বিয়াৰ কাৰণে কাঁহৰ বাচন বৰ্তনৰ বজাৰ কৰিবলৈ গৈ আছোঁ। আমি গৈ আছোঁ ফেঞ্চি বজাৰত থকা এয়া সমবায় কাঁহ পিতলৰ বাচন বৰ্তনৰ দোকান। এয়া দেখিছেনে? এইবিলাক সৰ্থেবাৰীৰে হয় আৰু আমি যিবিলাক বজাৰ লৈছোঁ সেইবিলাক হাতেৰে বনোৱাই লৈছোঁ। বেছি মেচিনত বনোৱাটো বেছিকৈ লোৱা নাই, অৰিজিনেল হয় এইবিলাক। ইয়াক দৰাৰ কাৰণে কাঁহী বাতি, কইনাৰ কাৰণে কাঁহী বাতি, চৰিয়া, পিতলৰ চৰিয়া, তাৰপিছত লতা দুটা দৰাৰ কাৰণে, কইনাৰ কাৰণে। এয়া পিতলৰ চৰিয়াটো। এয়া ইমান ধুনীয়া আমাৰ কাঁহ পিতলৰ বাচন বৰ্তনবিলাক দেখিছেনে? ভেৰাইটিজ পোৱা যায় ইয়াতে। আৰু এয়া বটা, পাণ তামোল দিবৰ কাৰণে বটা লাগে, বটা আৰু কলহ দিয়াটো নিয়ম আছেই। এয়া কলহটো এইখিনি বজাৰ কৰিলোঁ। দেখিছেনে? ইয়াত ভেৰাইটিজ বস্তু পোৱা যায়। কাঁহ পিতলৰ সকলোখিনি সামগ্ৰী ইয়াত পোৱা যায়। আৰু এয়া হৈছে সৰ্থেবাৰীৰ ফেঞ্চি বজাৰত আছে এইটো সমবায়, কাঁহ পিতলৰ সমবায়। এনেকৈ আমি বজাৰ কৰি লৈ আহিলোঁ। আজিলৈ বাই বাই সকলোকে।